फ्रेंड्स अपनी देखिए वैसे এইটো যেটো আছে চিনেমন রোল এই চিনেমন দেখিবলৈ পাইছে আৰু এইটো বাটাৰ গৰ্জন বুলি কয় এইটো কেনেকৈ বেক কৰিব লাগে মই এতিয়া প্ৰচেছটো আপোনাক দেখুৱাম আৰু ইয়াত চাওক ইয়াত আছে এইটো চিকেন রোল বনাম এইটোৰে আৰু এইটো চিকেন পপ বনাম এইটো ভেজ রোল আৰু ভেজ পপ এইবোৰ কেনেকৈ বনাব লাগে তাৰ প্ৰচেছটো কি কেনেকৈ বেক কৰিব লাগে আপুনি নিশ্চয় দেখিবলৈ পাইছে হোটেলত এনেদৰে মানে পপছ এনেদৰে আইটেমবোৰ বনাই চেলছ কৰি আছে চামুচৰ দৰে আমাৰ অসমত যেনেকৈ দেখা পাইছে ইয়াতো ঠিক তেনেদৰে আৰু ৰেডি কৰে কিন্তু ইয়াৰ প্ৰচেছটো বেলেগ ধৰণে আৰু ইয়াত কেনেকৈ ৰেডি কৰে মই আপোনাক গোটেইখিনি ভিডিঅ'ত মই দেখুৱাই আছোঁ তো ভিডিঅ' বহুতেই ধুনীয়া হ'ব প্লিজ লাইক ফ্ৰেণ্ডছ প্ৰথমতে চাওক এইটো ভেজ পপ বনাম যেটো ভেজ হ'ব সেইটো বাবে এইটো ফিলিংছ মই বনাইছোঁ ইয়াত ভেজ ৰোল হ'ব এইটো আলু কেপচিকাম ৰোল হ'ব সেইটো ফিলিংছ ইয়াত বনাইছোঁ এইটো চিকেন পপ হ'ব আৰু এইটো চিকেন ৰোলৰ হ'ব আপুনি চাব পাৰিছে এইটো গোটেইখিনি চিকেন ৰোল মছলা হ'ব আৰু ইয়াত আছে মিল্ক আমি ভেজ পপত এপ্লাই কৰিম ভেজ পপ যেটো হ'ব আৰু এইটো আণ্ডা কণী হয় এইটো মই চিকেন পপ এপ্লাই কৰিম ভেজ পিওৰলি ভেজ হ'ব আৰু নন ভেজ পিওৰলি নন ভেজ হ'ব ইয়াত চাওক ইয়াত আমাৰ ভেজ ড'বিলাক ইয়াত মই বনাই ৰাখিছোঁ এইটো চিকেন পপ হ'ব এইটো চিকেন ৰোল হ'ব এইটো চিকেন পপ হ'ব ৰাউণ্ডটো আৰু এইটো ভেজ ৰোল আৰু এইটো ভেজ পপ হ'ব আৰু আপুনি মই এতিয়া দেখাইছিলোঁ ইয়াত চিনামন ৰোল বাটাৰ গৰ্জন এইবোৰ আগতে বনোৱা হৈছে তো এইবোৰ কেনেকৈ বেক কৰিবলৈ গোটেইখিনি মই আপোনাক ভিডিঅ'ত দেখুৱাই ফ্ৰেণ্ডছ প্ৰথম মই ভেজ পপ এপ্লাই কৰি আছোঁ তাত মিল্ক এপ্লাই কৰি আছোঁ গাখীৰ এপ্লাই কৰি আছোঁ ইয়াত গাখীৰ এপ্লাই কৰা শেষ হৈছে আৰু এতিয়া চিকেন পপ তাত এগছ এইটো এপ্লাই কৰিম কণী এপ্লাই কৰি আছোঁ তাত ফ্ৰেণ্ডছ এতিয়া আমাৰ ইয়াত গাখীৰ এগছ কণী এপ্লাই কৰা শেষ হৈছে আৰু এতিয়া মই এপ্লাই কৰিম আমাৰ মছলা যিটো বনাইছিলোঁ সেইটো মছলা তাত দিম আৰু এইটো প্ৰচেছটো কি হ'ব এইটো আপুনি চাওক তো ফ্ৰেণ্ডছ প্ৰথমতে আমি এইটো ভেজ পপৰ এপ্লাই কৰিম এইটো আপুনি চাওক বেছি নহয় 1 চামুচ দিলে হ'ল এইটো ইয়াত এনেকৈ ৰাখিব লাগে এতিয়া আলু কেপচিকাম ৰোল হ'ব এই ফিলিংছটো আমি ইয়াত ৰাখিম ইয়াত চাওক আমাৰ ভেজ পপ আলু ফিলিংছ এইটো ৰখা শেষ হৈছে আৰু এতিয়া মই ৰাখিম এইটো চিকেন পপ যিটো ফিলিংছ হয় আমি চিকেন পপত ৰাখিম আৰু এইটো হৈছে চিকেন ৰোলৰ ফিলিংছ যিটো মছলা এইটো মই এতিয়া এপ্লাই কৰিম এইটো চাব ফ্ৰেণ্ডছ এইটো চিকেন ৰোলৰ হৈছে এইটো চিকেন পপ ভেজ ৰোল আৰু ভেজ পপৰ এইটো গোটেইখিনি মই মছলা মই ৰাখিছোঁ এতিয়া তাৰ শ্বেপটো কেনেকৈ দিব লাগে সেইটো মই দেখুৱাই আছোঁ আপোনাক চাওক ভেজ পপ আপুনি ইয়াৰ পৰা ইয়াত এনেকৈ ৰাখিব ভেজ পপ হৈছে আৰু এইটো ভেজ ৰোল পপটো বনাম চিকেন পপ যিটো আছে ন এইটো ইয়াৰ পৰা ইয়াত তেনেকৈ হ'ল ফ্ৰেণ্ডছ আপুনি চাব পাৰিছে এইটো ভেজ পপ এইটো ট্ৰাইংগল শ্বেপ হৈছে এইটো ভেজ ৰোল কৰিছোঁ এইটো চিকেন পপ তো আৰু এনেকুৱা হাফ মুন শ্বেপ কৰিছোঁ আপুনি চাব পাৰিছে এইটো চিকেন ৰোল এইটো চিকেন পপ ফ্ৰেণ্ডছ এইটো ভেজ ৰোলৰ
লুকসটো মানে ডিফাৰেঞ্চ কৰিবলৈ আমি কি কৰিম ইয়াত নাইফেৰে কাটি দিম হাফ হাফ আৰু এইটো মানে এনেকৈ কৰি দিম ওৱান শেপ চাওক চিকেন ৰোল এনেকৈ থাকিব ভেজ পফ চিকেন পফ এনেকৈ ভেজ ৰোল এনেকৈ আৰু ভেজ পফ এনেকৈ আমি ইয়াত এনেদৰে হেৰি কৰি দিছোঁ অলপ মানে হেঁচা প্ৰয়োগ কৰিছোঁ কাৰণ ইয়াৰ এটা কাৰণ আছে নহ'লে আমি কুক কৰাৰ সময়ত এইটো মানে বাহিৰত আহিব এতিয়া ফ্ৰেণ্ডছ মই ইয়াত মিল্ক এপ্লাই কৰিম যিটো ভেজ পফ এইটোত মিল্ক এপ্লাই কৰিম ভালদৰে এইটোত মিল্ক এপ্লাই কৰিব লাগিব আৰু এইটো ভেজ পফ ইয়াতো ভেজ ৰোল এইটো ভেজ ৰোল আৰু এতিয়া হ'ব ফ্ৰেণ্ডছ চিকেন পফ হ'ব আমি কণী হেৰি কৰি ৰাখিছোঁ এইটো কণী দিম তো আমাৰ ইয়াত হেৰি মই ওপৰত কণী এপ্লাই কৰিছোঁ আপুনি চাব পাৰি আছে ইয়াৰ এটা কাৰণ আছে আমি কুক কৰাৰ সময়ত এইটো শ্বাইনি লুকছ আহিব ব্ৰাউন কালাৰ আহিব সেইবাবে কণী ইয়াত দিছোঁ ফ্ৰেণ্ডছ এইবোৰ মই এটা মেটেল ট্ৰেত ৰাখিছোঁ আপুনি চাব পাৰিছে এতিয়া কুক কৰাৰ সময় আহিছে ফ্ৰেণ্ডছ এইটো মই আগতে দেখুৱাইছিলোঁ এইটোৰ ওপৰত এতিয়া মই মিল্ক এপ্লাই কৰিম কাৰণ এইবিলাকো ভেজ হ'ব সেইবাবে মই ইয়াত মিল্ক এপ্লাই কৰিম এইটো অভন হ'ল এক্সপেঞ্চিভ অভন ইয়াত পুৰা টাচ আছে ইয়াত পুৰা ছেটিংবোৰ টাচ আছে এতিয়া মই ছেটিং কৰি ফ্ৰেণ্ডছ এতিয়া অভন ষ্টাৰ্ট হৈ গৈছে আপুনি দেখি হৈছে তো ফ্ৰেণ্ডছ আপুনি চাব পাৰিছে মই এইটো অভনৰ ভিতৰত ৰাখি দিছোঁ অভন ৰেডি হৈছে এতিয়া মই এইটো ক্ল'জ কৰি দিম আৰু ইয়াত প্লে বটন এতিয়া ফ্ৰেণ্ডছ এইটো কুক হৈ আছে এইটো 20 মিনিটৰ ভিতৰত গোটেইখিনি ৰেডি হৈ যাব তো ফ্ৰেণ্ডছ দেখিবলৈ পাইছে ইয়াত চাওক আধা হাফ কুক হৈ গৈছে আৰু ৰং আহিব ধৰিছে আৰু আমাৰ ইয়াত চাওক চিনামন ৰোল বাটাৰ কৰ্জেন এইবোৰ ৰেডি হৈছে তো মই এইবোৰ এতিয়া উলিয়াই দি আছোঁ এতিয়া মই চেক কৰিম ইয়াত চাওক ভেজ পফ ভেজ ৰোল চিকেন এইটো ৰেডি হৈ আছে আৰু 2 মিনিটমান লাগিব এইটো ক্ল'জ কৰি দিওঁ চিনামন ৰোল কিমান ধুনীয়াকৈ ৰেডি হৈছে ইয়াৰ বাটাৰ কৰ্জেন তো ফ্ৰেণ্ডছ আপুনি দেখিবলৈ পাইছে এইবোৰ পফ এইটো চিকেন পফ কিমান ধুনীয়াকৈ ৰেডি হৈছে ইয়াৰ কালাৰ চাওক চিকেন ৰোল এইটো ভেজ ৰোল বনাইছোঁ ইয়াৰ চাওক কিমান ধুনীয়াকৈ ৰেডি হৈছে এতিয়া এইবোৰ মানে চেলছ হ'বলৈ এইটো ৰেডি হৈ আছে